Hello, নমস্কাৰ lovely people. আজি মই আপোনালোকক এটা ৰেচিপি দেখাব ওলাইছোঁ। বহুত সাধাৰণ হয় কিন্তু বহুত টেষ্টি লাগে খাই। এয়া হ'ল আপোনাৰ চিকেন টিক্কা বুলিও ক'ব পাৰোঁ আপুনি। এতিয়া আমি চিকেন যেনেকৈ আপোনাৰ সৰু পিছৰ চিকেন যিবোৰ থাকে ধৰক এনেকুৱা ধৰণৰ সৰু পিচ চিকেন আপুনি কাটি কিনে তাত আপুনি দৈ দিব পাৰে। দৈ অকণমান 2 চামুচমান দৈ দিব পাৰে ডাঙৰ চামুচেৰে। তাৰপিছত আৰু 7-8 পিচমান মাংস লৈছে 2 চামুচমান দৈ দিলে। তাৰপৰা আপুনি মছলাবিলাক দিব পাৰে যেনেকৈ আপোনাৰ জিৰা ধনিয়া চিকেন মছলা তাৰপিছত আদা নহৰু অকণমান দিলে। তাৰপিছত তন্দুৰী মছলা থাকিলে তন্দুৰী মছলা দিব পাৰে। চ' গোটেইকেইবিধ মছলা দি আমি এতিয়া ইয়াক সানি থৈ দিম। সানি মানে মেৰিনেট কৰি ধৰক আপোনাৰ 3 ঘণ্টামান থৈ দিব পাৰে আৰু 3 ঘণ্টা থৈ দিয়াৰ পিছত আমি ইয়াক মাইক্ৰৱেভত গ্ৰিল কৰিব পাৰিম। ঠিক আছে। লগতে অকণমান ফুড কালাৰো দিব লাগিব। ফুড কালাৰ আপোনাৰ এড কৰিলে ৰঙা হ'ব কালাৰটো। তাৰপিছত হালধি নিমখটো দিবই ধৰক। এতিয়া আমি গোটেইখিনি ভালদৰে সানি লৈ যাম। এতিয়া চাওক আমাৰ চিকেনখিনি কালাৰ দিয়াৰ পিছত বাকী মছলাখিনি আৰু দৈৰ লগত মেৰিনেট কৰাৰ পিছত ৰঙা কালাৰ হৈ গ'ল। এতিয়া তাৰপিছত আমি লাষ্টত ঢালিম অকণমান মিঠাতেল। তাৰপিছত নেমু এটুকুৰ লৈ আমি চেপি দিম। চেপি দিলে অলপ টেঙেচি ফ্লেভাৰটো আহিব, টেঙা লাগিব। তাৰপিছত আপুনি এইখিনি ধুনীয়াকৈ আকৌ এবাৰ সানি আমি কেইঘণ্টা ধৰক 3 ঘণ্টা বা কেতিয়াবা 4 ঘণ্টাও ৰাখিব পাৰে। ভাল হয় তেতিয়া ফ্ৰিজত ভৰাই ৰাখি দিম। তাৰপিছত আমি গ্ৰিল কৰিম। এতিয়া আমি মেৰিনেট কৰা চিকেনখিনি মাইক্ৰৱেভত গ্ৰিল কৰিব দিম। 15-20 মিনিটৰ কাৰণে দি দিলে হৈ যাব। এয়া চাওক আমাৰ চিকেন টিক্কা ৰেডি হৈ গ'ল। চ' কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। ভিডিঅ'টো চাব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।